বিলাসীপাৰাৰ নাইৰালকাত বালি মাফিয়াই আবদ্ধ কৰি ৰাখিলে অভিযান চলাবলৈ অহা আঞ্চলিক বন বিষয়াক আৰক্ষীয়ে উদ্ধাৰ কৰিলে বন বিষয়াক আক্ৰমণকাৰীৰ বিৰুদ্ধে বন বিষয়াৰ এজাহাৰ বিলাসীপাৰা সমজিলাৰ নাইৰালকাত একাংশ বালি মাফিয়াই নিৰ্বিঘ্নে নৈৰ বক্ষত অবৈধভাৱে খনন কৰি বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। খবৰ পালোঁ যে ইয়াতে নদীৰ বালি বহুত খনন কাৰ্য চলি আছে। তেতিয়া মই খবৰ পাই লগে লগে ষ্টাফলৈ গুচি আহোঁ। আহি এখন ট্ৰেক্টৰ পাওঁ। ট্ৰেক্টৰ পাওঁতে ট্ৰেক্টৰখন ৰখিবলৈ ছিগনেল দিওঁ। এতিয়া ট্ৰেক্টৰখনে ছিগনেল নামানি আমাক গাৰ ওপৰলৈ উঠাই প্ৰাণে মৰা ভাও দি দিয়ে প্ৰটোকল কৰে। আমি কৰ্তব্যৰত অৱস্থাত আছোঁ। গভৰ্ণমেণ্ট ডিউটিত থকা অৱস্থাত ট্ৰেক্টৰখনে আমাৰ গাৰ ওপৰেদি উঠাবলৈ চেষ্টা কৰিছিলে। কোনো ৰকম আমি জপিয়াই প্ৰাণ ৰক্ষা কৰোঁ। তাৰপিছত ট্ৰেক্টৰখনৰ নাম্বাৰ খেদি যাওঁ। নাম্বাৰ চলি নাছিলে। খেদি গৈ থাকোঁতে ৰাস্তাতে ট্ৰেক্টৰখন আনক কৰে। যিহেতু আমি নাম্বাৰটো পোৱা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱা নাই, সেইকাৰণে আমি ট্ৰেক্টৰখন চিচা কৰি গ'লোঁ। গৈ থাকোঁতে অলপ দূৰ গৈ ট্ৰেক্টৰখনে পথাৰত পেলাই দিয়ে। ট্ৰেক্টৰখন পেলাই দি আমি তাৰপিছত অলপ আগবাঢ়ি আহি থাকোঁতে এই নাইৰালগা দ্বিতীয় খণ্ডৰ গাঁও ৰাইজে আমাক আটক কৰি লয়। প্ৰায় 400 আটক কৰি একদম দলবদ্ধ আক্ৰমণ কৰিবলৈ উদ্যত হয়। তেতিয়া মই উদ্যোগ কৰ্তৃপক্ষক অৱগত কৰাওঁ, লগতে বিলাসীপাৰা ভাৰতবৰ্ষ আৰক্ষী বিষয়াক জনাওঁ আৰু নাইৰালগাক জনাওঁ আহিছিল। তাৰপিছত অলপ পিছত তেওঁলোকে বস্তু উক্ত স্থানত উপস্থিত হয়। উপস্থিত হৈ আমাক উদ্ধাৰ কৰি লৈ আহে।